Hello bhai bondokol, welcome to Rakesh Defense YouTube channel. So jehetu apnaloke Assam Police physical jehetu pass kori doise etia kene dhoroner prostuti cholabo lagibo written test apnaloke written test jodi apnaloke eta bhal eta number pabo noy tene hole apni written to apnalokor bahut important hoy written aru eta kene ko pohibo lagibo kene dhoroner apuni kuntu syllabus kiman number ahibo okolo details moi number kuntu syllabus ahibo okolo details moi eto video apnalokor moi বুজাব চেষ্টা কৰিম আপোনালোকে ভিডিঅ অকন স্কিপ কৰিব নালাগে আপুনি যদি ৰিটাৰ্ণৰ কাৰণে পঢ়ি আছে আৰু আপোনালোকৰ ভাই বন্ধুসকলক শ্বেয়াৰ কৰিব আপোনালোকৰ নিজৰ কোনোবা পৰিয়ালৰ বা কোনোবা আপোনালোকৰ নিজৰ সম্বন্ধৰ কোনোবা ভাই বন্ধুসকলে ভণ্টিসকলে যে এক্সাম দিব তেওঁলোকৰ ভিডিঅটো শ্বেয়াৰ কৰিব আপোনালোকে কোনটো সিলেবাসৰ কোন কিমান নম্বৰ আহিব কি আহিব অকল ডিটেইলছ মই জনাই দিছো আপোনালোকে ভালৰে মনোযোগ শুনি ল'ব আপোনালোকৰ ম্যাথছ প্ৰথম ম্যাথছ যেহেতু আপোনালোকৰ ম্যাথছৰ বহুত ইম্পৰ্টেন্ট হয় ম্যাথছ আপুনি যদি নেজানে তেনেহলে Assam Police written clear কৰিব নোৱাৰিব আৰু ম্যাথছৰ ওপৰত আপোনালোকে এনেকে পঢ়ক যেহেতু ম্যাথছৰ কোৱেশ্চন কোনো ধৰণৰ হাৰি না যায় 100% আপোনালোকে ম্যাথছত ক্লিয়াৰ কৰিব পাৰিলে আপোনালোকে ৰিটেনত ধুনিয়া আপোনালোকৰ ফাইনেল মেইন লিষ্ট সিলেক্ট হ'ব কিয় ম্যাথছৰ ওপৰত কোনো ধৰণৰ প্ৰশ্ন হাৰি না যায় যেটা আপোনালোকে ফৰ্মুলা কিনি ভালদৰে আপোনালোকে ম্যাথছৰ ওপৰত ক্লিয়াৰ কৰে ম্যাথছৰ ওপৰত আপোনালোকে ভালকে মন দি আপোনালোকে বুজি লয় শুনক এতিয়া ম্যাথছ ইম্পৰ্টেন্ট আপোনালোকৰ ম্যাথছৰ ওপৰত 20টা কোৱেশ্চন আহিব 20টা কোৱেশ্চন আহিব মন্দি শুনক 20টা ম্যাথছৰ ওপৰত কোৱেশ্চন আহিব কালি 20টা কোৱেশ্চন আধা মাৰ্ক আছে যেটো আপ মাৰ্ক আছে 10 মাৰ্ক 10 নম্বৰ আছে আৰু ম্যাথছৰ ওপৰত আপোনালোকে চাব নাম্বাৰ সিস্টেম বহুত ইম্পৰ্টেন্ট হয় নাম্বাৰ সিস্টেমৰ ওপৰত চাব আৰু ACF যেটো ACF আৰু LCM ৰ ওপৰত চাব আৰু পাৰ্টনাৰশিপ চাব মেইন টপিক কিনি হে মই দিছো আৰু সিম্পলিফিকেশন চাব সিম্পলিফিকেশন বোর্ড এন্ড স্ট্রিম এটো ওপৰত চাব ডিসটেন্স এন্ড টাইম যেটো দূৰত্ব আৰু সময় আৰু দূৰত্বৰ ওপৰত চাব এৰিয়া ওপৰত আহিব তাৰ দুইটা মান কোৱেশ্চন আহে আৰু ডিসকাউন্ট আহিব ডিসকাউন্টৰ ওপৰত চাব আৰু পাৰ্সেন্টেজটো খুবেই ইম্পৰ্টেন্ট পাৰ্সেন্টেজ ওপৰত দুই তিনটা মান কোৱেশ্চন আহে আৰু টাইম এন্ড ওয়ার্ক ওপৰত চাব আৰু প্ৰফিট এন্ড লস যেটো বস্তু এটা এজন ব্যক্তিয়ে কিনি আনি বস্তু এটা ইমান টকাত বিক্ৰী কৰিলে কিমান টকা লাভ হ'ব একিনি ওপৰত ম্যাথছৰ ওপৰত চাব ম্যাথছৰ ওপৰত যেটো মই ম্যাথছত আপোনালোকক মই আগৰ ভিডিঅ কিনি কৈছিল নেকি ম্যাথছৰ ওপৰত মই যেটো সমান মই ম্যাথছৰ ওপৰত ম্যাথছ মোৰ ভাল আছিল যেটো মোৰ ম্যাথছৰ ওপৰত মোৰ ভাল আছিল কাৰণ ম্যাথছৰ ভালেমান কোৱেশ্চন আছিল মই 20টা কোৱেশ্চন যেটো মোৰ আইছিলে মই যেটো দিউতে আসাম পুলিচত 20টা কোৱেশ্চন মোৰ কাৰি কৈছে মোৰ যে সো নেক্সট জেনাৰেল ইংলিশ জেনাৰেল 20টা কোৱেশ্চন হ'ব 20 জেনাৰেল ওপৰত মাৰ্ক আৰু কি আহিব আপোনালোকে চাই ল'ব জেনাৰেল ইংলিশৰ ওপৰত ইমপ্ৰুভমেন্ট আহিব আৰু সেন্টেন্স স্ট্ৰাকচাৰ আহিব গ্ৰামাৰ আহিব ভাৰ্ব আহিব one word substitution আহিব আৰু স্পেলিং আহিব স্পেলিং সৰ চাব যেটো স্কুল টু স্কুল তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব স্কুল অপজিট ওয়াৰ্ড তেনেকুৱা এন্টোনিম ওপৰত আহিব এন্টোনিম আৰু সিনোনিম আৰু পেছেজ যেটো তাত লিখা থাকে তাত উলিয়াই মিলি আপোনালোকে ইংলিশৰ পৰা লিখা বাছি উলিয়াবলৈ তেনেকুৱা আহিব স্পট এন্ড ইৰৰ তেনেকুৱা আহিব এনেকুৱা ধৰণৰ 20টা কোৱেশ্চন আহিব 10 নম্বৰ ইংলিশ জেনাৰেল ইংলিশৰ আৰু ৰিজনিংৰ ওপৰত মেইন হয় ৰিজনিং আপোনালোকৰ যেটো 20টা কোৱেশ্চন ৰিজনিং ওপৰত আহিব 10 মাৰ্ককে আৰু ৰিজনিং ওপৰত চাব লজিকেল ৰিজনিং আৰু ফাজুল আহিব এনালজি আহিব আৰু ৰিলেশনশিপ আহিব এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ ৰিজনিং ওপৰত চাব ৰিজনিং ওপৰত বহুত কেটা সিস্টেম আছে নাম্বাৰ এইবোৰ তেনেকুৱা ধৰণৰ আহিব তাৰ পৰা চাই ল'ব আপোনালোকৰ এটা হিষ্ট্ৰী ওপৰত আপোনালোকৰ আসাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান হিষ্ট্ৰী আহিব এনশিয়েন্ট মডাৰ্ন মেডিভেল তেনেকুৱা ধৰণৰ আপোনালোকে চাই ল'ব হিষ্ট্ৰী ওপৰত চাব জিওগ্ৰাফি পলিটি ইকোনমি এইখিনি এগ্ৰিকালচাৰ আসাম জিওগ্ৰাফি আসাম পপুলেশন যেটো আমাৰ 2011 চনৰ মতে লোকপ্ৰিয় তেনেকুৱা ধৰণৰ কিছুমান পপুলেশন ওপৰত এতিয়া বৰ্তমান কিমান আছে শিক্ষা হাৰ এইবোৰ চাব আসাম ইকোনমিটো কলো আৰু আৰ্ট এণ্ড কালচাৰ নেচাৰেল ৰিসোৰ্স আৰু কাৰেন্ট এফেয়াৰ্স তাতে আহিব আৰু কাৰেন্ট এফেয়াৰ্স চাব আৰু লেটেষ্ট গভৰ্নমেন্ট স্কিম অফ আসাম মানে বৰ্তমান যেটো
কারণ এফেয়ার্সত যেহেতু বর্তমান কি কি কাম চলি আছে এইখিনি কি কি ঘটি আছে এইখিনি ওপৰত চাব জেনারেল নলেজৰ আপোনালোকৰ 20টা কোৱেশ্চন হ'ব 10 মাৰ্কস আৰু জেনারেলৰ ওপৰত মই মেইন টপিকখিনি লৈ আনিছো আপোনালোকৰ স্পৰ্ট এণ্ড এৱাৰ্ড মানে স্পৰ্ট এৱাৰ্ড লিটাৰেচাৰ কম্পিউটাৰ নলেজৰ বা দুই এটা কোৱেশ্চন আহিব বুক এণ্ড অথৰ মানে কিতাপখন কোনে লিখিছিল কবিতাখন কোনে লিখিছিল তেনেকুৱা ধৰণৰ কোৱেশ্চন জেনাৰেল নলেজৰ ওপৰত আহিব এইখিনি আপোনালোকে চাই ল'ব আৰু ভাইবা যেটা আপোনালোকৰ 5 নম্বৰ ভাইবা দিয়া আছে আৰু এনেকৈ পঢ়ক আপোনালোকে কেনেকৈ পঢ়িলে আপোনালোকে মনত ৰাখিব মই কৈ দিছো যেহেতু মই যেহেতু কেনে ধৰণৰ টেবুল বনাইছিলো আপোনালোকে টাইম টেবুলটো নিজৰ সময়মতে বনাই ল'ব টাইম টেবুল কিনি যিখিনি সময়ত পায় এইখিনিতে পঢ়ক আৰু আপোনালোকে এনেকৈ পঢ়ক যেহেতু সনখিনি বিশেষকৈ হিষ্ট্ৰীখিনি আপোনালোকৰ যেহেতু পাজল হয় হিষ্ট্ৰীখিনি আপোনালোকৰ সনখিনি যেহেতু আপোনালোকে এনেকৈ মনত ৰাখিব 1900 চনৰ পৰা 1999 চনলৈকে কি কি ঘটি আছে কি পাইছে কি কোনে কাক দিছে 1900 চনৰ পৰা 1999 চনলৈকে এটো ওপৰত এটা বনাই ল'ব 19 চনৰ পৰা 1999 চনলৈকে 1999 চনলৈকে এটা বনাব আৰু 2000 চনৰ পৰা 2024 লৈকে কি আছে এইখিনি বনাই ল'ব আৰু 1500 চনৰ পৰা 99 চনলৈকে 1599 চনলৈকে 1500 চনৰ পৰা 1599 চনলৈকে কি হৈ আছে এইখিনি সকলো ডিটেইলছ তেনেকৈ মানে সন ওয়াইজত 1400 চনৰ পৰা 1499 চনলৈকে কি হৈছিল তেনেকুৱা ধৰণৰ কোৱেশ্চন বনাই ল'ব তেতিয়া আপোনালোকে এনেকৈ পঢ়ক যিমানখিনি আপোনালোকে ম্যাথছৰ ওপৰত আপোনালোকে বহি কলম লিখি ল'ব ম্যাথছৰ ওপৰত পঢ়ি জেনাৰেল নলেজ কিনি আপোনালোকে ইউটিউবত চাই ল'ব ইউটিউবত বহুত ধুনীয়াকৈ আপোনালোকক বুজাই দিয়ে ইউটিউবত কিনি ইউটিউবত এনি টাইম আপোনালোকে পুৰা চাও ইউটিউবত দিন ৰাত আপোনালোকে জিকে ওপৰত লগাই থব আপোনালোকে যদি হোৱা টাইমত আপোনালোকে কবাত গলে আপোনালোকে যদি বেয়া পাই শুনিবলে তেতিয়ালে হেডফোন লগাইলো হেডফোন লগাই মিল আপোনালোকে জেপত পৰাইলো টেবুলত থলো আপোনালোকে ঘৰৰ কামখিনি কৰি থাকিলো হেডফোনত লগাইলো কিমান চন কিনে হৈছিলে আমুক তাৰিখে আমুকে কিমান চন হৈছিলে প্ৰথম আহোমৰ প্ৰথম ৰজাজন কোন আছিল তেনে ধৰণৰ কোৱেশ্চনবোৰ আপোনালোকে মনত এটা হ'লেও ৰিপিট হৈ থাকিব আপোনালোকে এইখিনি ইউটিউবত ৰিপিট কৰি চাই থাকিব গোটেই দিন ৰাত আপোনালোকে চাই থাকিব আপোনালোকক এটা কোৱেশ্চন দুটা কোৱেশ্চন হ'লে আপোনালোকক মনত ৰাখিব আৰু ম্যাথছৰখিনি ক'লে ম্যাথছৰখিনি ধুনীয়াকৈ আপোনালোকে ম্যাথছ ক্লিয়াৰ কৰিব পাৰিলে বেলেগ কোনো কথা নাই ম্যাথছ আৰু ইংলিছৰ ওপৰত অকমান গুৰুত্ব দিব যেটো অকলে জিকে কিনি পঢ়িব সবে জিকে কিনি আপোনালোকৰ ভাই পঢ়ি যাব জিকে ওপৰতে প্ৰায়খিনি ল'ৰা ছোৱালী পঢ়ি যায় কিন্তু ম্যাথছ আৰু ৰিজনিংৰ কাৰণে আপোনালোকৰ ৰিজনিং ক্লিয়াৰ কৰিব নোৱাৰে এইকাৰণে ম্যাথছত যদি ভাল হয় ম্যাথছৰ কোৱেশ্চন কোনো হাৰি নাযায় যিমানে কোৱেশ্চন যেনেকৈ নিদিও ম্যাথছ যদি জানে ভালকৈ পৰম্পৰা কিন্তু ভালকৈ মনত থাকে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ ৰিটেনত ক্লিয়াৰ কৰিব পাৰিব আৰু জিকে কিনি আপোনালোকে এনেকুৱা হয় যে ভাই বন্ধু অকলক কিছুমানে ভাল এটা ভাই বন্ধু লগ পালে লগৰ এটা যদি পৰীক্ষা হলত আপোনালোকে লগ পায় তেনেহ'লে তেওঁলোকৰ পৰা কিছুমান জিকে কিনি ডিছকাশ্যন কৰিব লিখিব পাৰি কিন্তু আপোনালোকে ম্যাথছো তেনেকৈ লিখিব নোৱাৰে ম্যাথছৰ ওপৰত মই এইখিনি কৰা নাই মই কিন্তু নাজানো মই যেটো এটো উলাইছিলো মোৰ যেন্ত 25 নম্বৰ উলাইছিলে বা 5 নম্বৰ উলাইছে মোৰ এটো ম্যাথছৰ ওপৰত এটো 10 নম্বৰটো মোৰ 2 নম্বৰ উলাইছে আপোনাৰ তাত কিমান উলাইছে তেনেকুৱা তাৰ হয়তো 12 নম্বৰ উলাব তেনেকুৱা ধৰণৰ হয় কিন্তু এইকাৰণে ম্যাথছ আৰু গ্ৰামাৰ ওপৰত সিনোনিম আৰু এন্টোনিজিমৰ ওপৰত আপোনালোক অলপ চাব আৰু এইখিনি আপোনালোকক টিপছ দিছো আৰু কে মই যেটো পঢ়িছিলো প্ৰায়খিনি ইউটিউবতে চাইছিলো ইউটিউবত প্ৰায়খিনি মই ম্যাথছে হওক ৰিজনিং অল এভৰিথিং মই ইউটিউবতে চাইছিলো মই বেলেগ কিতাপ একো কিনা নাছিলে মই চাইছিলো যে কম পুলিচৰ কিতাপ মই তেনেকুৱা ধৰণৰ কিনাও নাছিলো মই চাইছিলো ইউটিউবতে প্ৰায় চাইছিলো আৰু কিতাপ এখন আছিলে অসম পুলিচ বুলি নহয় আসামিয়াৰ বুক মই যেটো ভিডিও আপোনালোকে যদি চাই তেনেহলে মোৰ এই ভিডিওতে আছে আপোনালোকক আসামিয়াৰ বুকখন মই ক্লিয়াৰ কৰিছিল আসামিয়াৰ বুকখন আৰু জানানে লৈছিল আৰু 9 10 সমাজ বিজ্ঞান বুলি কয় সোশিয়েল সায়েন্স আৰু সায়েন্স আৰু জিওগ্ৰাফি তাৰ ওপৰত মই চাইছিলো 9 10 কিতাপ চাইছিলো তাৰপৰ কুবে আইছে বাৰতে তাৰপৰ 8 9টা মান কোৱেশ্চন সমাজ বিজ্ঞানৰ পৰা আইছে যেটো যোৰহাট সাৰ্বজনিক সভাৰ পৰা কিছুমান
কুৱেশ্যন দুটা আহিছিলে তাৰপিছত ঘূৰণীয়া মেজমেলৰ অসমৰ কোনজন ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিছিলে এইখিনিৰ ওপৰত মানে ঘূৰণীয়া মেজমেলৰ ওপৰত আহিছিলে মানে সামাজিক বিজ্ঞানত যিহেতু তাত আছিলে কুৱেশ্যন তেনেকুৱা ধৰণৰ আহিছিলে চ' এইখিনি আপোনালোকক মই টিপছ দিছোঁ আপোনালোকে ভালদৰে মন দি পঢ়ক বিনা সময়বোৰ নষ্ট কৰিব নালাগে ৰাস বুলি আপোনালোকে ৰাসত গৈ আপোনালোকে সময়বোৰ নষ্ট কৰিব নালাগে এনেকুৱা ৰাস আহি থাকিব লাইফত পাই থাকিব কিন্তু আপোনাৰ জীৱন আপোনাৰ ইমানখিনি নাম্বাৰ কষ্টত আপোনালোকে পাই থৈছে 55 পাইছে 56 পাইছে 57 পাইছে এইখিনি নম্বৰ আপোনালোকে নেক্সট আপোনালোকে ঘূৰি নাহে আৰু এইটো সুযোগ সোণালী সুযোগ আপোনালোকে নাপায় সেইকাৰণে গোট শাখাৰে এক্সামটো লওক আপোনালোকে ভালকৈ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক ধন্যবাদ